মই আজি এটা চাবোন বনাবলৈ লৈছোঁ। চাবোনটো ঘৰতে প্ৰস্তুত কৰিম বুলি ভাবিছোঁ, গা ধোৱা চাবোন। তাকে কেইটামান ইনগ্ৰেডিয়েণ্টছ আনিছোঁ। সেইকেইটা হৈছে নিমপাত, 1 নম্বৰ হৈছে নিমপাত, তাৰপিছতে এইটো হৈছে গ্লিচাইন, অকণমান নাৰিকল তেল লাগিব, চপেচ অকণমান লৈছোঁ। এইটো বজাৰতে কিনিবলৈ পায়, নাইবা হেৰি অৰ্ডাৰ দিলেও ফ্লিপকাৰ্টত অৰ্ডাৰ দি আনিছিলোঁ মই চপেচটো। তাৰপিছতে মই এতিয়া এই নিমপাতখিনি গুড়ি কৰি লৈছোঁ, এনেকৈ গুড়ি কৰি লৈছোঁ। লগত অকণমান হালধি দি দিছোঁ। হালধিটো দেখুৱাবলৈ নহ'লে আৰু। তাৰপিছত এতিয়া মই গৈ গেছত প্ৰথমতে এই চপেচখিনি গলাই ল'ম। এতিয়া অকণমান বাউল এটাত গৰম পানী এনেকৈ উতলাইছোঁ। উতলাই এইখিনি চপেচখিনি এনেকৈ লৈ পেলাই ইয়াত এনেকৈ দি দিছোঁ। দি এতিয়া মই গলালৈকে লৰাই থাকিব লাগিব। দেখিছে অলপ অলপ গলিবলৈ আৰম্ভ হৈছে। অকণমান সময় লাগিব গলিবলৈ। এতিয়া এইখিনি গলিবলৈ আৰম্ভ কৰিছে, সম্পূৰ্ণ গলি লওক, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া এটা গ্লিচাইনৰ বটল লৈছোঁ। গ্লিচাইন এচামুচ দি দিম, 1.5 চামুচ দিলোঁ গ্লিচাইন। তাৰপিছতে অকণমান নাৰিকল তেল দি দিছোঁ। নাৰিকল তেল অকণমান, লগে লগে এতিয়া এইখিনি যে পিচি থৈছিলোঁ পেষ্টখিনি, এইখিনি লগে লগে ইয়াতে দি দিম। এইখিনি হৈ গৈছে। এতিয়া হৈ লগে লগে আমি এটা হেৰিয়াত ভৰাব লাগিব এতিয়া চাবোন বনাবৰ কাৰণে। মোৰ ওচৰত কাৰণ হেৰি নাইকিয়া, এই চাবোন বনোৱা সেইটো বস্তুটো নাইকিয়া, সেইকাৰণে এইটোতে অকণমানকৈ এনেকৈ কৰি অকণমান নাৰিকল তেল দি এনেকৈ লৰাই দিম, সানি দিম। এইটোত গোটেইটোতে এনেকৈ নাৰিকল তেল অকণমান সানি দিলোঁ। সানি এতিয়া এইটো এনেকৈ ভৰাই যাম ইয়াতে। এইখিনি এতিয়া এনেকৈ ৰেডি হৈ গ'ল। আৰু কাৰণ মোৰ ওচৰত ফ্ৰিজ নাইকিয়া হৈ আছে, সেইকাৰণে মই এনেকৈয়ে থৈ দিম। এতিয়া আমি গোটেই দিনটো আৰু ৰাতিটো কাইলৈ লগ পাম বুলি আশা থাকিল আপোনালোকক। কাইলৈ দেখুৱাব পাৰিম কেনেকুৱা হ'ল। কালি মই চাবোন বনাইছিলোঁ, তাৰপিছতে ৰাতিটো থৈ ৰাতিপুৱা উলিয়ালোঁ। এনেদৰে ওলালে। চাবোন পিছ আপোনালোকে চাব পাৰে কিমান ধুনীয়া হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ। অকল নিমখৰ চাবোন হয়, নিম আৰু হালধি। যদি আপোনালোকেও চেষ্টা কৰি চাব পাৰে ঘৰতে এনেধৰণে চাবোন বনাবলৈ, চাবোন বনাই নিজেই উপভোগ কৰিব পাৰে এনেধৰণৰ চাবোন বনাই। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো লিংক কৰি দিব।